हेलो फ्रेंड्स मैं आज आपनालोকক शिकाब ओलाइছোঁ देखाब ओलाइছোঁ माशरूমৰ सब्जी केनेकुवा কৰি বনাব পাৰি আৰু মাশৰুমটো কেনেকৈ সাফা কৰিব পাৰি এটো মই দেখাই আছো। এয়া মই পানী দি দিছোঁ আৰু অকণমান ইয়াতে মই হোৱাইট ভিনেগাৰ দি দিছোঁ। এক চামুচ দিলেই হৈ যাব আপোনাৰ। অকণমান সময় মই এখিনি ৰখাই থৈ দিম। মিনিট 2 মিনিট পিছত এই মাশৰুমটোৰ ভিতৰত এটা বাকলি থাকে, এটা লেয়াৰ থাকে। এই লেয়াৰটো এনেকৈ পেলাব লাগে। এয়া এনেকৈ সুন্দৰ কৰি এইটো পেলাই দিব লাগে। এনেকৈ মই গোটেই মাশৰুমখিনি ধুনীয়াকৈ চাফা কৰি 2-3 বাৰ ভালদৰে চাফা পানীৰে ধুই ল'ম। এয়া মই মাশৰুমখিনি ধুনীয়া কৰি চাফা কৰি ধুই ল'লোঁ আৰু এতিয়া মই পিচ কৰি দেখাই দি আছোঁ। এনেকৈ 2 পিচো কৰিব পাৰে, 4 পিচো কৰিব পাৰে। তেনেকৈ গোটেইখিনি মই কাটি লওঁ। এয়া মই মাশৰুমখিনি সুন্দৰ কৰি কাটি ল'লোঁ। এতিয়া মই কি লাগিব ইয়াতে দেখাই আছোঁ। কেপচিকাম মই এনেকৈ কাটি লৈছোঁ পিচ কৰি, এটা বিলাহী লৈছোঁ আৰু ডাঙৰ এটা পিঁয়াজ মই এনেকৈ পিচ কৰি লৈছোঁ, স্লাইচ কৰি পেলাই। আৰু 2টা বিলাহী মই পেষ্ট বনাই লৈছোঁ। এতিয়া মই মাশৰুমখিনি ধুনীয়াকৈ অকণমান ফ্ৰাই কৰি লওঁ। এয়া মই মাষ্টাৰ অইল দি দিছোঁ। আপুনি ৰিফাইনতো বনাব পাৰে, ঘিটো বনাব পাৰে, আপুনি বাটাৰতো বনাব পাৰে। এতিয়া মই অকণমান পিঁয়াজখিনি ভাজি দিছোঁ। পিঁয়াজখিনি ভাজা হৈ গ'ল। এতিয়া মই এইখিনি অকণমান ফ্ৰাই কৰি লওঁ। আপুনি ফ্ৰাই কৰাতে মিঠা তেল নিদি পেলাই আপুনি ঘি পেলাই দি ফ্ৰাই কৰিব পাৰে। আৰু মাছৰুমটো আপুনি ফ্ৰাই কৰাত নিমখ আৰু হালধি অকণমান লগাই দিও কৰিব পাৰে। মই দিয়া নাই বাৰু। এয়া ফ্ৰাই হৈ গ'ল। এয়া মই 2 চামুচ ঘি দি দিম ইয়াত। অকণমান মই গোটা জিৰা দি দিছোঁ। এয়া গোটা গৰম মছলা চপাৰত মাৰি লৈছিলোঁ আৰু এই গ্ৰীণ চিলি 2টা দি দিছোঁ। আপুনি যেনেকৈ খায় তেনেকৈ দি দিব। অকণমান আদা দি দিম। নহৰুটো মই এইটো নিদিওঁ আৰু নহৰু মাছৰুমত দিলে তাৰ সোৱাদটো মানে নাইকিয়া হৈ যায়। পিঁয়াজখিনি অকণমান মই ব্ৰাউন কালাৰ কৰিম। এতিয়া পিঁয়াজখিনি সুন্দৰ ব্ৰাউন কালাৰ হৈ গ'ল। এতিয়া মই পিচি থোৱা টমেটো পেষ্টটো দি দিম। এতিয়া মই ইয়াতে কি মছলা দিম। এইটো গৰম মছলা, জিৰাৰ গুড়া, ধনিয়াৰ গুড়া, ৰেড চিলি পাউডাৰ, হালধি, নিমখ এইখিনি মই ইয়াতে দি দিম। টো মিডিয়ামত মই এইটো ৰাখি মছলাখিনি ভুনি ল'ম। এতিয়া মই ইয়াতে অকণমান আদা দি দিম। মই নহৰুটো মাছৰুমত ভাল নাপাওঁ, সেইটো কাৰণে মই নিদিওঁ আৰু। এতিয়া আপুনি দৈ 2 চামুচ মই দৈ দি দিম। এই মছলাখিনি ভুনা হৈ গ'ল। এতিয়া মই ফ্ৰাই কৰি থোৱা মাছৰুমখিনি দি দিম। ফ্ৰাই কৰি থোৱা কেপচিকামখিনি দি দিম। লো টু মিডিয়ামত মই এইখিনি অকণমান ঢাকি পেলাই
সিজিব দিম। তাই মই অকণমান কচুৰি মেথি দি দিম।